ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ জীৱন প্ৰক্ৰিয়া অৰ্থাৎ লাইফ প্ৰচেছ চেপ্টাৰটোৰ পৰা 10টা MCQ মাল্টিপল চইচ কুৱেশ্যনছ যুগুতোৱা হৈছে। এই MCQ কেইটা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। প্ৰথম প্ৰশ্নটো হ'ল মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? ইয়াত 4টা অপশ্যন দিয়া আছে। এ পৰিপুষ্টি, বি শ্বসন, চি ৰেচন আৰু ডি পৰিবহণ। এই 4টা অপশ্যনৰ ভিতৰত এটা উত্তৰ শুদ্ধ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই শুদ্ধ উত্তৰটো পৰীক্ষাৰ বহীত উপস্থাপন কৰিব লাগে। প্ৰশ্নটো হৈছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেচন। মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ। নেক্সট প্ৰশ্নটো হ'ল উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল নাম্বাৰ এ পানীৰ পৰিবহণ, নাম্বাৰ বি খাদ্যৰ পৰিবহণ, নাম্বাৰ চি এমিনো এচিডৰ পৰিবহণ, নাম্বাৰ ডি অক্সিজেনৰ পৰিবহণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানীৰ পৰিবহণ। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল পানীৰ পৰিবহণ। নেক্সট প্ৰশ্নটো হ'ল স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় নাম্বাৰ এ কাৰ্বন ডাই অক্সাইড আৰু পানী, নাম্বাৰ বি পত্ৰশৰীত, নাম্বাৰ চি সূৰ্যৰ পোহৰ, নাম্বাৰ ডি ওপৰৰ আটাইকেইটা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো হ'ব ডি অপশ্যনটো অৰ্থাৎ ওপৰৰ আটাইকেইটা। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰশৰীত সূৰ্যৰ পোহৰ, এই তিনিওটাই প্ৰয়োজন হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অপশ্যনটো অৰ্থাৎ ওপৰৰ আটাইকেইটা। পিছৰ প্ৰশ্নটো হ'ল অৰ্থাৎ নাম্বাৰ 4 পাইৰুভেটে অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো নাম্বাৰ এ চাইটোপ্লাজমত, মাইটকণ্ড্ৰিয়াত, ক্ল'ৰ'প্লাষ্টত, নাম্বাৰ ডি কোষকেন্দ্ৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইটকণ্ড্ৰিয়াত। নেক্সট প্ৰশ্নটো হ'ল উদ্ভিদে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰা বিক্ৰিয়াটোৰ নাম হ'ল নাম্বাৰ এ সংযোজন বিক্ৰিয়া, নাম্বাৰ বি বিয়োজন বিক্ৰিয়া, নাম্বাৰ চি সালোক সংশ্লেষণ, নাম্বাৰ ডি অপসৰণ বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সালোক সংশ্লেষণ। উদ্ভিদে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰা বিক্ৰিয়াটোৰ নাম হ'ল সালোক সংশ্লেষণ। নেক্সট তলৰ কোনটো পৰপোষী জীৱ নহয়? জোক, ওকণি, ভেঁকুৰ, উদ্ভিদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উদ্ভিদ। উদ্ভিদ পৰপোষী জীৱ নহয়। নেক্সট প্ৰশ্নটো হ'ল পেৰামেচিয়ামে খাদ্যবস্তু দেহৰ নিৰ্দিষ্ট অংশলৈ কঢ়িয়াই নিয়ে নাম্বাৰ এ ফ্লেজেলাৰ সহায়ত, নাম্বাৰ বি চিলিয়াৰ সহায়ত, নাম্বাৰ চি কুটপদৰ সহায়ত, নাম্বাৰ ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপশ্যনটো চিলিয়াৰ সহায়ত। পেৰামেচিয়ামে খাদ্যবস্তু দেহৰ নিৰ্দিষ্ট অংশলৈ চিলিয়াৰ সহায়ত কঢ়িয়াই নিয়ে। নেক্সট প্ৰশ্নটো হ'ল তলৰ কোনটো জৈৱ অনুঘটক নহয়? এ লালতি এমাইলেজ, বি পেপচিন, চি শ্লেষ্মা, ডি লাইপেজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্লেষ্মা। তলৰ কোনটো জৈৱ অনুঘটক নহয়? এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্লেষ্মা। শ্লেষ্মা জৈৱ অনুঘটক নহয়। নেক্সট প্ৰশ্ন হ'ল ভিলাইৰ কাম হ'ল নাম্বাৰ এ খাদ্যৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰা, নাম্বাৰ বি খাদ্যলৈ অতিৰিক্ত পানী উলিয়াই দিয়া, নাম্বাৰ চি জৈৱ উৎসেচক নিঃসৰণ কৰা, নাম্বাৰ ডি চৰ্বিৰ পাচন কৰা। এই 4টা অপশ্যনৰ ভিতৰত নাম্বাৰ এ অৰ্থাৎ খাদ্যৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰাটো শুদ্ধ উত্তৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খাদ্যৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰা। ভিলাইৰ কাম হ'ল খাদ্যৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰা। নেক্সট প্ৰশ্নটো হ'ল গ্লুক'জ অণু ভাঙি 3টা কাৰ্বন অণুযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয় নাম্বাৰ এ কোষপৰশত, নাম্বাৰ বি মাইটকণ্ড্ৰিয়াত, নাম্বাৰ চি ৰাইব'জমত, নাম্বাৰ ডি ক্ল'ৰ'প্লাষ্টত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ এ অপশ্যনৰ কোষপৰশত।
গ্লুক'জ অণু ভাঙি 3টা কাৰ্বন অণুযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোষ পৰশত।